বীৰেন কুমাৰ ভৰালীৰ কথাৰে কবিতাৰ শিৰোনাম উৰ্মিলাৰ দলিল। আবৃত্তি কৃতাঞ্জলি কাকতি। হে ঋষিবৰ, শুনিছিলোঁ তুমি ত্ৰিকালদৰ্শী আৰু জাতিস্মৰ বুলি। তোমাৰ কলম স্তব্ধ হ'ল কিয়? নেদেখিলোঁ বিৱৰণ মোৰ বিৰহৰ। আমিতো চাৰিও জনক নন্দিনী, লিখিলা বিৰহ গাথা কেৱল সীতাৰ। মোৰো নহ'ল হয় অকণো আক্ষেপ, যদিহে লক্ষ্মণে মোক পিন্ধাই বাকলি বখন, লগত লগৰী কৰি দিলেহেঁতেন এধানি সুবিধা স্বামীৰ সেৱাৰ। জগতে বখানে তজু আদি কবিত্বৰ গীত, কলংক সানিলেচোন ইয়াতো এবাৰ। পৰ্বতহেন মহাকাব্য লিখোঁতেও কোনোদিন নাভাবিলা কোনোক্ষণ মোৰ বেদনাৰ। অৰণ্যৰ কণ্টক খোজ হয়তো হ'ল হয় সুমধুৰ, জুৰুৱাই এখন্তেক স্বামীৰ বুকুত। সধবা নাৰীক দি বৈধব্য যাতনা, পালে জানো লক্ষ্মণে সুখৰ মুকুট। মোৰ অভাৱেও ৰামৰ ইংগিতত শত্ৰুতা গঢ়িলে তেওঁ লংকেশ্বৰৰ লগত। আঘাত সানি লৈ ভগিনীৰ নাকত, সিদিনা যদি মই লগতে থাকিলোহেঁতেন, এখনি যুদ্ধ কৰি আদিতে নিপাত, উভতাই আহ্বান প্ৰেম কেকশী তনয়াৰ। অযোধ্যাৰ কাৰেঙত নেদেখিলোঁ পুষ্পশয্যা, পাপৰি তাৰেচোন সৌৱা বিদ্যমান। জীৱন যৌৱন মোৰ কৰি অৱসান, ত্যাগৰ মূৰ্তি কৰি বখানি লক্ষ্মণ গাথা, মহান শলাগৈ ঋষি ৰামায়ণৰ। বিধাতাৰ লিখনিত নকওঁ মই কোনোদিন, কিয়নো লিখিলা বুলি দুখৰ জীৱন। মোৰো অভিশাপখিনি নাপাহৰি লিখিছিলা ৰামৰ মুখেৰে কৰি লক্ষ্মণ বৰ্জন। মোৰো যাতনাখিনি সীতাৰ কপালত লিখি কৰালা সীতাক সেয়ে পাতাল গমন।